আজি ট্ৰেডটো আমি ইয়াতে ল'ম এতিয়া চেল সাইডত গোল্ডত ট্ৰেড ল'ম আজি চেলেঞ্জৰ ডে 3 ওয়ান লট ওকে তো আজিৰ ধুনীয়াকৈ ট্ৰেড লৈ ললোঁ আৰু ইয়াত আমি ষ্টপ লছ দিম stop loss $33 stop loss ফান্ডিং পিপছৰ আজি চেলেঞ্জ ডে 3 3 নম্বৰ দিন সো 3 নম্বৰ দিনত আমি ধুনীয়াকৈ ট্ৰেড এটা লৈছোঁ গোল্ডত আৰু গোল্ডত ট্ৰেডটো লোৱাৰ পিছত এতিয়া আমাৰ 1:3 এইটো ট্ৰেড আৰু আমাৰ প্ৰফিট চলি আছে 16.77 USD মিন্স আমেৰিকান ডলাৰ সো ইয়াত আমি এতিয়া আজি টাৰ্গেট এচিভ হয় নহয় চাম ইয়াত $13 লছ হ'ব লছ হ'লে আৰু প্ৰফিট হ'লে $38 আজিৰ ট্ৰেডটো আমাৰ প্ৰফিট দিলে এইটো আমাৰ ট্ৰেড আজি প্ৰফিট দিলে চাওক টাৰ্গেট এচিভ কৰিলে এইটো আৰু আজিৰ আমি প্ৰফিট লছ চাম ওকে আজিৰ প্ৰফিট হ'ল $38 USD আজি প্ৰফিট ওকে $38 USD আজি প্ৰফিট আৰু 17 USD যোৱাকালি প্ৰফিট আৰু 285 USD তাৰ আগৰদিনা প্ৰফিট PNL চাওক প্ৰফিট ওকে তেতিয়া আমাৰ এতিয়া 5K একাউণ্ট আছিল এতিয়া 5,340 rupees ওকে এতিয়া 5,340 rupees হ'লগৈ একাউণ্ট ইয়াত আমি $400 প্ৰফিট মানে কৰিম টাৰ্গেট আৰু মিনিমাম লছ আমাৰ দিনে লছ $250 লছ লিমিট